নমস্কাৰ বন্ধু-বান্ধৱীসকল। নিচা দেৱনাথৰ কথাৰে মই চিন্ময়ী গগৈয়ে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এটি কবিতা। কবিতাটিৰ শিৰোনামা হৈছে একাপ চাহ আৰু এটি গধূলি। একাপ চাহ আৰু এটি গধূলি তুমি আমাৰ নামত থৈ দিবা। এটি জোন মই আনিম বাৰু, তুমি অকণমান এন্ধাৰ কৰি দিবা। সম্বন্ধৰ সীমা আৰু সমাজৰ চিন্তা খন্তেক সময় আঁতৰাই থবা। কথাৰ আৰম্ভণি মই কৰি দিম, সিহঁতৰ পৰিণাম তুমি শুনি ল'বা। ভাগৰুৱা দেহাত তন্দ্ৰাৰ নিদ্ৰা নামিব ধৰিব যেতিয়া চকুত, মৰমৰ চাদৰখনেৰে তোমাক জাপি বিচ্ছেদৰ কলংক মোক সানি ল'ব দিবা। মাথো একাপ চাহ আৰু এটি সোণালী গধূলি তুমি মোৰ নামত